স্কুল কলেজ বনাব না স্কুল কলেজ ভাঙাব আজিলৈকে বিটিসি 400খনৰ বেছি স্কুল ভাঙাই দিছে হসপিটাল নতুন বনাব না হসপিটাল ভাঙাব আমার হসপিটাল লাগিবই স্কুল কলেজ বনাব না স্কুল কলেজ ভাঙাব আজিলৈকে বিটিসি 400খনৰ বেছি স্কুল ভাঙাই দিছে এটো বিটিসি বাকি জানে এতিয়া আকৌ স্বাস্থ্য বিভাগত আহিলে হসপিটাল নতুন বনাব না হসপিটাল ভাঙাব এটাও হসপিটাল তেখেতসকলে সেই 4 বছৰত বনোৱা নাই ৰূপনাথ ব্ৰহ্ম চিভিল হসপিটালখন বিটিসিৰ ভিতৰত সবতকৈ ডাঙৰ হসপিটাল এইটোকে আজি ভাঙাবলৈ গৈ আছে এটো কি সরকার সরকারের দায়িত্ব আরো বেশি করিব না কমাই দিব হসপিটাল ভাঙাই পেলে তেখেতসকলে স্বাস্থ্য বিভাগৰ দ্বাৰা আবার জনসাধাৰণক কেনেকে স্বাস্থ্যৰ কাম কৰিব বিচাৰিছে আমি হবলৈ নিদিও ইয়াত দল সংগঠনৰ কথা নহয় মানুহবিলাকে যদি ভাবে যে এইখন ৰেলী এইখন প্ৰটেষ্ট বিপিএফে কৰিছে বুলি যদি ভাবে যত কংগ্ৰেছৰ পৰা আৰম্ভ কৰি সিপিএমৰ পৰা আৰম্ভ কৰি সব দল সংগঠন আছে ভাবি লওক যে বিপিএফে প্ৰটেষ্ট কৰিছে ইয়াত একো নাই বিপিএফে যদি কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে আজি আমি লাজ কৰিছো দুখ প্ৰকাশ কৰিছো যে দল সংগঠনৰ নাম লৈ পেলাই ইউপিপিএলৰ আমাৰ ৰাইজে কোকৰাঝাৰ টাউনত আৰু বিজেপিৰ সাপোৰ্টাৰ ৰাইজে প্ৰটেষ্টত ওলাই অহা নাই খালি পৰহি যদি ইয়াত কষ্ট পায় অকল বিপিএফৰ সমৰ্থকসকলে কষ্ট নাপাব আপোনালোকেও পাব সিপিআই ইউপিপিএলৰ সমৰ্থক বা বিজেপিৰ সমৰ্থকসকলেও কষ্ট পাব আজি 5 দিন ধৰি হল কিন্তু কোনো প্ৰশাসনিক চৰকাৰী পক্ষৰ মানুহে আপোনালোকৰ এইটোৱেই কেৰেক্টাৰ এই চৰকাৰৰ এই বিজেপি চৰকাৰ সেই ইউপিপিএলৰ চৰকাৰৰ কেৰেক্টাৰ সেইটোৱেই জনসাধাৰণৰ দুখ জনসাধাৰণৰ কষ্ট জনসাধাৰণৰ কোনো ধৰণৰ ট্ৰাবল কষ্টটো তেখেতসকলে বুজিব নোৱাৰে এটো গণতান্ত্ৰিক এটা জনমত ৰাইজে বিচাৰিছে হস্পিটালখন থাকক আন্দোলন কৰিছে ইয়াৰ কাৰণে গণতান্ত্ৰিক ভাৱে এই কথাটো যদি বুজিব নোৱাৰে কি সরকার হব রাইজৰ কাৰণে কি কাম কৰিব